নমস্কাৰ, মই ৰূপজ্যোতি। আজি পুনৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটিৰ অন্য এটি লভ ষ্টৰীলৈ। প্ৰেম জানো এনেকুৱা হয়। ফাৰ্ষ্ট লভ ষ্টৰীটো পঢ়িলে যদি এই কাহিনীটো বুজাত সুবিধা হ'ব। ভিডিঅ' অপশ্যনত গৈ কাহিনীটো এবাৰ পঢ়িব, নহ'লে মই কমেণ্ট বক্সত কাহিনীকেইটাৰ লিংককেইটা শ্বেয়াৰ কৰি দিম। এতিয়া আহক মূল কাহিনীটোলৈ। আকাশক পাহৰাটো জীয়াৰ বাবে একেবাৰে সহজ নাছিল। দিন বাগৰিল। আকাশৰ মাত নুশুনাকৈ এটা বছৰ পাৰ হ'ল। কিন্তু সি যেন জীয়াৰ হৃদয়ৰ কোনোবা এটা ঠাইত থিতাপি ল'লে। এইদৰে কেইটামান মাহ পাৰ হৈ গ'ল। আকাশ হৃদয়ত আকাশ হৈ ৰৈ গ'ল। আকাশৰ পৰা নিজকে আঁতৰাই আনিবলৈ জীয়াই বহুত কষ্ট কৰিছিল, কিন্তু তাই পৰা নাই। নিজৰ মনটোক ব্যস্ত ৰাখিবলৈ জীয়াই এটা ফেক ফেচবুক ID খুলি ল'লে। তেনেতে এটা কমেণ্টৰ বাবে ফেচবুকত জীয়াৰ এজন ল'ৰাৰ লগত কাজিয়া হ'ল। জীয়া নামটো মই বুলিয়েই উল্লেখ কৰিম, কিয়নো এনেদৰে লিখি থকাত বহুত অসুবিধা হয়। যিহেতু ফেচবুক একাউণ্টটো ফেক আছিল, গতিকে নিজৰ ফটো দিয়া হোৱা নাছিল। ল'ৰাজনে মোক ল'ৰা বুলি ভাবি কমেণ্ট বক্সত বহুত বেয়াকৈ গালি পাৰিলে, আৰু মই খঙত ভইচ মেছেজ দি ক'লোঁ যে মই ছোৱালী হয়, মই বেয়া ভাবি কমেণ্ট কৰা নাছিলোঁ। আকাশৰ লগত হোৱা ঘটনাটোৰ পৰা ল'ৰাৰ ওপৰত মোৰ বিশ্বাস একেবাৰে নোহোৱা হ'ল। কিন্তু আকাশক পাহৰিবৰ বাবে মই আন কাৰোবাৰ লগত কথা পতাটো প্ৰয়োজনীয় আছিল। লাহে লাহে সেই ল'ৰাজনৰ লগত মেছেজ কৰা আৰম্ভ কৰিলোঁ। তাৰ নাম আছিল নীল। আমাৰ মাজত ভাল বেয়া এইবোৰ কথাই চলে। হঠাৎ এদিন নীলে মোক প্ৰেমৰ প্ৰস্তাৱ দিলে। মই লগালগ নাকচ কৰিলোঁ, কাৰণ মোৰ হৃদয়ত আকাশ আছিল। কিন্তু নীলে ৩ মাহ ধৰি মোক ৰিকুৱেষ্ট কৰি থাকিল। বহু কথা ভাবি একচেপ্ট কৰা নাছিলোঁ মই। তাতে নীলৰ ঘৰ আমাৰ ঘৰৰ পৰা বহুত দূৰত। জীয়াৰ ঘৰ ধেমাজিত আৰু নীলৰ ঘৰ নলবাৰীত। দূৰত্ব বহুত, সেইবাবে মই নীলক একচেপ্ট কৰিব বিচৰা নাছিলোঁ। আকাশক পাহৰিব পাৰিম বুলি মই নীলৰ প্ৰপ'জেলটো একচেপ্ট কৰিলোঁ। সি মোক হয়তো গভীৰভাৱেই ভাল পাই পেলাইছিল, সেইবাবে ঘৰৰ সকলোৰে লগত মোক কথা পতাই দিছিল। মই নীলক আকাশৰ কথা সম্পূৰ্ণকৈ জনালোঁ। নীলে ক'লে, মোৰ লগত কথা পাতিলে তুমি আকাশক পাহৰি যাবা। টাইপিঙত অলপ ভুল হৈছে, আপোনালোকে শুধৰাই ল'ব। এইদৰে 2 বছৰ পাৰ হ'ল। কোনো দিন নীলক মই লগ পোৱা নাই। 2 বছৰৰ পাছত নীল আৰু তাৰ বন্ধু আমাৰ ঘৰলৈ আহিব ওলাল। ঘৰৰ মানুহৰ লগত কথা পাতি সি আমাৰ ঘৰ পালেহি। সি গাড়ীৰ পৰা যেতিয়া নামিছিল, মই নাৰ্ভাছ হৈছিলোঁ। মাঘৰ জাৰতো ঘামি গৈছিলোঁ। বুকুখন ধপধপাবলৈ ধৰিছিল। মুখখন ৰঙা-চিঙা হৈ পৰিছিল। 2 বছৰ কথা পতাৰ পাছত ওচৰৰ পৰা দেখাৰ আমেজ সুকীয়া আছিল। তাৰ বন্ধুজনেও মোৰ লগত বহুদিনৰ আগৰ পৰাই কথা পাতিছিল। ঘৰৰ সকলোৱে তাৰ লগত কথা পাতিলে, আৰু পাছদিনা ৰাতিপুৱাই সিহঁত আমাৰ ঘৰৰ পৰা ওলাই গ'ল। নীল আৰু জীয়াৰ বিয়া হ'বগৈ নে? জানিবলৈ ভিডিঅ'টো আগলৈকে পঢ়িব। আৰু লগতে আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰিব। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলত ভিডিঅ' চাইছে, ছাবস্ক্ৰাইব কৰিব।